নমস্কাৰ গাইজ, আজি মানে কি হ'ল ব্লগটো ঘৰৰ পৰা বিচনাৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ আৰু ঘৰতে শেষ কৰি দিম মানে ক'লোঁ আজি যোৱা নাই, আজি যাবলগীয়া হোৱা নাই ক'লোঁ, সেইটো কাৰণে ঘৰ বিচনাতে শুই আছোঁ। তো বিচনাৰ পৰাই আজি ঘৰতে শেষ কৰি দিম ব্লগটো। তো এতিয়া বলকচোন চাওঁগৈ, মোৰ চান এটা আছে ন, সৰু বাচ্ছা এটা আছে মোৰ 3 বছৰীয়া। তো চাওঁগৈ কিনো কৰিছে আৰু ৱাইফকো চাওঁগৈ, আমাৰ শ্ৰীমতীয়েনো কি কৈছে শ্ৰীমতীকো চাওঁগৈ বলক। এইফালে ঘৰ সাৰি আছে মানে ৰাতিপুৱা উঠি পিনে মানে ঘৰ সাৰি আছে। তাৰপিছত চাহ এটা দিয়া নাই এতিয়ালৈকে, কেলৈ দিয়া নাই জানো, সুধিব লাগিব। ভিডিঅ' কৈছোঁ মা আকৌ কুমা কি 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 শাক লগাবি ইয়াত? আলু আৰু আৰু কি লগাবি? গোটেইখন ঢেৰ কোৰ মাৰিলি ন? বা এইবোৰ চব তুমি কোৰ মাৰিলা নেকি এইবোৰ? হা এইবোৰ চব তুমি কোৰ মাৰিলা? আৰু এখন কি চাং, জাতিলাও চাং বনালা? অঁ, বিৰাট কাম কৰে দেই ল'ৰাটোৱে। কোনখিনি মাৰিলোঙে এইখিনি কাম কৰিলি ন? এইখিনি ফটো মাৰি দিছোঁ দেই। অঁ দেখিলোঁ। কি হ'ল? ভাগৰ লাগিলে নি? ভাগৰ নাই লগা? কামুৰিছে? গৰম যে, গৰম যে। মাৰিলোঁ ফটোৱে মাৰি দিছোঁ। মানে একদম ফুটা এটা আছেতো, সেইটো কাৰণে সেইখিনি খৰি কাটি আনিলোঁ। সেইখিনি খৰি কাটি আনিলোঁ আৰু কাৰণে ইয়াৰ মানে অৱস্থাটো কি হ'ল, প্ৰেগনেণ্ট হৈ আছে মানে, সেইটো কাৰণে তো সেইটো কাৰণে ইমানখিনি খৰি কাটি আনিলোঁ। খৰিখিনি মানে দানা বনাব লাগে। গাইজ মানে আজি ঘৰৰ ওচৰতে বৌ এজনীৰ ঘৰলৈ আহিলোঁ বিহু খাবলৈ বুলি। তো এনে বাৰীলৈ আহিছিলোঁ আৰু তো বিহু খাবলৈ মাতিলে, সোমাই দিলোঁ, বিহু খাবলৈ আহিলোঁ। তো বৌয়ে মানে এতিয়া কিয় চিৰা তিয়া ভাজিছে, বৌখিনি চিৰা ন? চিৰা ভাজিছে, তাৰপিছত আৰু কি বনাইছে আৰু বহুত কিবা বনাইছে, চাহ তাহ খাবলৈ কৈছে। তাৰপিছত বৌয়ে কৈছে যে চিৰাখিনি মানে কেৰাহীৰ নমাই পিনে এখন প্লেটত নিদিবি সেনে কৈছে। এখন প্লেট দিলে প্লেটখন ওপৰলৈ উঠি যাব ন কৈছে। এখন প্লেটতনো চিৰাখিনি দিলে ওপৰলৈ কেনে উঠি যাব বা এখন, তাকে ধৰিব পৰা নাই মই। এতিয়া বৌয়ে কৈছে ওপৰলৈ উঠি যাব, নিদিবি এই প্লেটখনত ন কৈছে। তো এতিয়া আকৌ চাহ বনাইছে, ৰেডি কৰি আছে চব। তো ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ দেই বৌ। বৌ আকৌ আমাৰ মিচিং মানুহ যে, চাংঘৰত থাকে। সিহঁতি মানে যিমান চট দি ঘৰ বনাই দিলেও বেয়া পায় মানে, এনেকুৱা চাংঘৰতে ভাল পায় থাকি। তো কাষতে এটা আমাৰ পুখুৰী আছে, কি ধুনীয়া সৌন্দৰ্য, ফিচাৰী আছে। বৰশী মাৰি আছিলে, তো এতিয়া হেৰি হৈ গ'ল। খেতিয়ক বোলে এইটো হাবিতে হয়, এইটো হাবিতে হ'ব, এইটো মুকলি জেগাত নহয়, উভতাই দিয়া চাঙতো নহয়, স্পেচিয়েল আছে এইটো মাটিতহে লাগিব। কি জাতিলাও? এইটো স্কট জাতিলাও বুলি কয়। স্কট জাতিলাও
ই মানে মাটিত টাচটো হ'ব লাগিব ইয়াৰ আৰু এনেকুৱা ই মুকলি জেগাত নহয় ইয়াক হাবি লাগিবই হাবি কম হৈছে সেইকাৰণে ইয়াৰ প্ৰডাকশ্যনটো কম হৈছে মানে হাবিটো বেছি হ'ব লাগিব হাবিটো বেছি লাগিব ন এইবোৰ কি জাত ল এইবোৰ তেজীমলা জাত ল মানুহ ডেইলি 2-3 লাগে ছিঙিবলৈ প্ৰতি দেওবাৰে ছিঙে এতিয়া 2-3 মানুহ লাগে ছিঙিবলৈ আপুনি খেতি কিন্তু বিৰাট ভাল খেতি কৰিছে দেই এইবোৰ হাবিত জেং দিব দৰকাৰ নাই হাবিতে হয় এইবিলাক আগতে মানুহে শদিয়াৰ পৰা আনিছিলেগে চব্জি হয় নাই আজিকালি তোমাৰ ওচৰতে পোৱা যাব এতিয়া হাবিতে আছে দেখে নাই মুকলি কৰিলে নালাগে বস্তু হাবিতে লাগিব এইবোৰ হাবিতে ন মানুহ 2-3টা ৰেগুলাৰ কাম কৰিয়ে থাকে নেকি বাৰীত মানুহ কেতিয়াবা 2জন লগাওঁ কেতিয়াবা নলগাওঁ তেনেকুৱা আজি এতিয়া পঠিয়াই থৈছোঁ অকল আজি বস্তু ছিঙিবলৈ আছে